25 তাৰিখে দিনৰ 3টা বজাত 45,000 নিবনুৱা ল'ৰা ছোৱালীক অমিত শ্বাহ ডাঙৰীয়াৰ হাতেৰে নিযুক্তি পত্ৰ বিতৰণ কৰা হ'ব। ই লৈ স্বাভাৱিকতে বহুত মানুহক ই নাৰ্ভাছো কৰিছে, বহুত মানুহক আনন্দও দিছে যে এই 45,000 ল'ৰা ছোৱালীয়ে যে চাকৰি পালে, এই ল'ৰা ছোৱালীখিনিয়ে পঢ়ি শুনি অন মেৰিট চাকৰি পাইছে। এওঁলোকক আমাৰ দলৰ ফালৰ পৰা সম্বৰ্ধনা জনোৱাটো অতিকে প্ৰয়োজনীয়। মই আপোনালোকক আশা কৰিম যে যিদিনাখন তেওঁলোকে এপইণ্টমেণ্ট লেটাৰ লৈ যাব, যোগদান কৰিব 1 তাৰিখে, দলে এটা শৃংখলা মতে এই ল'ৰা ছোৱালীখিনিক এবাৰ বুথ পৰ্যায়ৰ সভাপতিজনে গৈ হলেও মাত কথা দিয়াটো অতিকে প্ৰয়োজনীয়। এই ল'ৰা ছোৱালীখিনিৰ যিটো কৃতিত্ব, দেউতাক মাক কিমানৰ হৃদয় বিদাৰক কাহিনী আছে। কোনোবাই পকৰি বনাইছে, কোনোবাই ৰিক্সা চলাইছে, কোনোবাই ঠেলা চলাইছে। এই সকল লোকৰ যিটো কন্ট্ৰিবিউশন, তাক যেতিয়া আমি সেলিব্ৰেট কৰিম, তেতিয়া আমাৰ দলটোত নিজে নিজে যে এওঁলোকে বেলেগৰ সুখতো আনন্দ কৰাৰ সাহস এই দলটোৰ আছে। হয়তো আমাৰ ঘৰৰো বহুতে পোৱা নাই, কিন্তু বেলেগৰ ল'ৰা ছোৱালীয়ে পোৱাৰ পিছতো আনন্দ কৰাৰ সাহস আমাৰ